গেট দেখুন গোটা চিড়িয়াখানার নিচিনা ঘৰত মানুহ আছে না বাৰু ওহো উপরে দি যাব লাগবো তার মানে ওহো প্রেমর জ্বালা ইমান জ্বালা ধনী মানুহ হলেও ইমান ডাঙৰ গেট দেই না কুকুর শুকুর আসে নাকি বিলাতি সিলাতি ঘৰত মানুষ আনো নাই নাকি মন্দিরের ঘর নিচিনা লাগে আর ওইখন ঘরতে থাকে মোর কলিজা মোর গিন্দ্রি মানুহগিলা আজি গিন্দ্রিকে লোক পাং নাকি এইখন ঘরতে গিন্দ্রি থাকে মানুহগিলা গেন্দা আমার ঘৰত কি লাগে তোক বিয়া মোক একো নালাগে মই খালি এটা ব্ৰেকিং নিউজ দিব কাৰণে আহিছো তোৰ একো কথাই নুশুনো মই কচম খাইছো কাণত ধৰি উঠাব কৰিছো মই দাড়ি ধৰি শপত খাইছো চুলিত ধৰি শপত খাইছো মচুত ধৰি শপত খাইছো কি বকবকাইছ চেহেৰা চা না তাত এক পাত জোতা এক পাত চেণ্ডেল কথাটো কিন্তু নিজৰ বুলিয়ে কৈছো কাকো কিন্তু নকব কি কথা নকওঁ কিয় কি মুখত বুৰবুৰাই আছ এই যে আমাৰ গেংগিৰিক চাব আহিছিল নহয় এই যে ল'ৰাটো কিবা নাম বাদিৰুল নেকি সি একদম থাৰ্ড ক্লাছ মানুহ মোৰ পকেটত পইচা নাথাকে তাৰ মোৰ ৰিক্সা ভাড়া দিব পৰা নাই একদম থাৰ্ড ক্লাছ মানুহ হয় বা গেন্দা তই কি মোক সৰু মানুহ পালি তই মোক চকলেট দিবি মই ভুল যাম হা হেতৰি বিশ্বাস কৰো বাদিৰুলৰ নিজা ঘৰ নাই মানুহৰ ঘৰত থাকি মাছে মাংসই খায় কি কৈছ তই তোৰ কথা মই বিশ্বাস কৰিম ইমান ধনী মানুহজনক বাদিৰুলক তই ভিকাৰী বুলি কৈছ এই যে নিপু বেটাৰীয়ে যে বাদিৰুলৰ ঘৰ কৈ ঘৰ দেখাইছে এটা বাদিৰুলৰ ঘৰ নহয় এটা ইমৰান খানৰ ঘৰ হয় কি এইটো ইমৰান খানৰ ঘৰ হয় বিশ্বাস যদি নকৰে আপুনি সেই নিপু বেটাৰী সুধি চাব চব গম পাই যাব আপুনি আৰু যদি কথাটো মিছা হয় কথাটো মিছা নহ'লে দৰকাৰ হ'লে মই এইখন ঘৰতে গোটেই জীৱন চাকৰ খাটিম তথাপি মই কিন্তু জীৱন ধ্বংস হ'ব নিদিম ঠিক আছে মই লাটু মহাজনৰ পৰা এই বাংলাদেশৰ শ্বাহৰুখ খান লাটু মহাজনৰ পৰা খবৰটো ল'ম যদি খবৰটো সঁচা হয় কথাটো সঁচা হয় তোক ধন্যবাদৰ লগত আঠিয়া কল আৰু চিৰা খুৱাম আৰু যদি কথাটো মিছা হয় তো দুই গালত দুই চৰ মাৰিম আগতে মাৰিলে দেখোন আজিতো প্ৰেক্টিচ কৰিলে নেকি ইমান নৰম হাত দুখ পোৱা নাই দে ভুলতে লাগি গ'ল নহয় পিছে যোৱা এতিয়া যাম নে যোৱা পিছে দাদা এটা মনত ৰাখা আছিল নহয় গেন্দ্ৰিকে লগ পাম নে যাবি না যামতো গেন্দ্ৰিটো মৰে গোটেই জীৱন লগেই পাম তাক